এটা বস্তু বাকী আছে, মাত্ৰ এটাই বাকী আছে। সেইটো কি বাকী আছে জানে? বৰ্তমান মুছলমানৰ বিয়াবিলাকৰ এটা বস্তুৱেই বাকী আছে কৰিবলৈ। হয়তো খুব সোনকালে সেইটো কোনোবাই কৰি দিব পাৰে, ঠিক নাই। এই জুই ধৰি অকণমান হোম পুৰি ঘূৰিবলৈহে বাকী আছে। কি পৰিৱেশ হ'ল, কি হ'ব মুছলমানৰ অৱস্থা? এইটো পৰিৱেশ আহিছে, মহতৰম সজাগ হ'বৰ হ'ল। আল্লাহ পাক ৰব্বুল আলামিনে আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি সাল্লামক আপোনাৰ মোৰ কাৰণে উসওয়া হাসানা বনাই পঠাইছিল। আল্লাহ পাক ৰব্বুল আলামিনে আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি সাল্লামৰ বিদায়ী হজৰ দিনা কোরআনৰ আয়াত আল ইয়াউমা আকমালতু লাকুম দীনাকুম ওয়া আতমামতু আলাইকুম নি'মাতি ওয়া রাদিতু লাকুমুল ইসলামা দীনা অবতীর্ণ কৰি আল্লাহ পাকে ঘোষণা কৰিছিল, বোলে ওয়া মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লাম, আজিৰ দিনা মই ইছলাম ধৰ্ম সম্পূৰ্ণ কৰি দিলো, ইছলাম ধৰ্মৰ ওপৰত মই ৰাজি হলো, ইছলাম ধৰ্মক যিমান নিয়ামত অনুগ্ৰহ দিব লাগে মই আজিৰ দিনা সম্পূৰ্ণ কৰি দিলো। তো মাহতারাম, এখন মুছলমানৰ বিয়া ইসলামিক তৰিকা মুতাবিক কেনেকৈ হ'ব লাগে ইছলামত আছে, হদিছত আছে, আলিম উলামা বিলাকে কয়। তো মাহতারাম, আমি যদি মুছলমান কৈ থাকো, আমি কলিমা পঢ়িছো, আমি মুছলমানৰ ঘৰত জন্ম, বাপ দাদা চলগোষ্ঠী আমাৰ মুছলমান, আৰু আমি যদি কাম কৰি থাকো নাস্তিকৰ, আমি যদি কাম কৰি থাকো আল্লাহ নবী ইছলামৰ সুন্নতৰ বিৰোধিতা, আমি যদি কাম কৰি থাকো কোরআন হাদিসৰ বিৰোধিতা, তো মাহতারাম আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ইমান কষ্ট কৰি, আল্লাহৰ নবী সাহাবাসকলে ইমান কষ্ট কৰি আপোনাক মোক দি যোৱা ধৰ্মক আজি আমি দেৰি এনেধৰণে অৱমাননা কৰোঁ, তাৰ ফলাফল আমাৰ কি হ'ব? তো মাহতাৰাম, ওয়াজ নসিহত আপুনি মই শুনিবলৈ বাকী থকা নাই। আৰু ওয়াজ নসিহত ইয়াত বহুত ডাঙৰ মানুহসকল আছে, বহুত ডাঙৰ বিজ্ঞ মানুহসকলৰ পৰা আমি শুনিম। মই আমাৰ অঞ্চলত হৈ থকা ঘটনাবোৰৰ ওপৰত অকণমান দুই এটা কথা কৈছো। হয়তো মোৰ কথা কাৰোবাৰ কাৰণে টান লাগিব, কোনোবাই অকণমান বেয়া পাব। মই যে এটা কথা ভাবো, কোনোবাই বেয়া পায় যদি পিছত নামাতে মোৰ কোনো আপত্তি নাই। আৰু এটা কথা মই ওয়াজত গ'লে কওঁ, ওমা আলাইনা ইল্লাল বালাগ। আমি জানো যে আমি কোৱা সব কথা মানুহে নামানে, আমি ভালকে জানো যে আমি কোৱা কথাবোৰ নামানে। এই বিয়াতে যিবোৰ বৰ্তমান ৰচুম আহিছে, আমি প্ৰত্যেকখনতে কওঁ মানুহে নামানে, আমি কিন্তু ভালকে জানো যে নামানে। কিন্তু কিয় কওঁ জানে? ওমা আলাইনা ইল্লাল বালাগ। আল্লাহ নবী সাল্লাল্লাহু আল্লাহ পাকে কৈছিল, ও মুহাম্মদ, তুমি মানুহৰ কাণত পहुঁচাই দিয়া যাতে এই কামটো কৰিব লাগে, এইটো কৰিব নালাগে। মনা নমনা তেওঁলোকৰ কথা, তোমালোকৰ দায়িত্ব কেৱল পहुঁচাই দিয়া। আমি কেৱল পहुঁচাই দিয়া মানুহ, পहुঁচাই দিওঁ। কোনোবাই মানে, কোনোবাই নামানে, তাত আমাৰ একো আহে আৰু নাযায়।